নমস্কাৰ, মই মৌচুমী গোলাঘাটৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি যিহেতু দেওবাৰ আছিলে, সেয়ে আমি ভাবিলোঁ অকণমান ওলাই যাওঁ। সেই খুমটাই সমষ্টিত থকা খুমটাই চুকাফা ক্ষেত্ৰলৈ বুলি আমি সপৰিয়ালে ওলাই গ'লোঁ। চাৰিওফালে সেউজীয়াৰে ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো, কি বুলি ক'ম আৰু। এয়া আমি গৈ পালোঁগৈ চাওলুং চুকাফা ক্ষেত্ৰ। তাতে সোমাবলৈ লওঁতেই মই ভিডিঅ' এটাও কৰিলোঁ। ইমানেই ধুনীয়া চাৰিওফালটো, আপোনালোকক কি ক'ম আৰু। চাৰিওফালে ফুলেৰে সজ্জিত পৰিৱেশ, ইমান ধুনীয়াকৈ ৰাখিছে। তাতে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ বাবে এখন পাৰ্কো আছে তাতে। ইমানেই ধুনীয়া চাৰিওফালটো, দেখিয়েই মনটো ভৰিয়ে যায়, সোমাই যাওঁতেই মনটো ভৰি যায়। লগতে খোৱাৰ বাবে যোগাৰো আছে, যি মন যায় খাবও পাৰে। খুব ভাল লগা এটা পৰিৱেশ। কালি গ'লোঁ আৰু ইয়াৰ এই পাৰ্কখনৰ বিশেষ আকৰ্ষণ হৈছে এই চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিটো। ইমান মূৰ্তিটো বনোৱা হৈছে, আচলতে খুমটাইত ইমানেই ধুনীয়া ধুনীয়া গ্ৰাম্য পৰ্যটনৰ বাবে জেগা আছে। ইমান ধুনীয়াকৈ সকলোবিলাক ইমান ধুনীয়াকৈ আছে। খুব সুন্দৰভাৱে মৃণাল শইকীয়া মহোদয়ে এইখিনি বনাইছে। তেওঁলৈ এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব ভাল লগা। লাহে লাহে সন্ধিয়াও নামি আহিলে। তাত বৰ ধুনীয়াকৈ এটা পানীৰ নাচোন আৰম্ভ হয় সন্ধিয়াৰ লগে লগে। খুব ভাল লাগে। পানীৰ নাচোনৰ তালে তালে যেন আমিও নাচিম। ইমানেই ধুনীয়া পৰিৱেশ, ইমানেই শান্ত পৰিৱেশ, কোনো হাই উৰুমি নাই, ইমান ধুনীয়া, খুব ভাল লগা। তাতে ভিডিঅ' এটাও কৰিলোঁ অকণমানকৈ। আচলতে মই ভাবিছিলোঁ ভিডিঅ'টো আপোনালোকক সন্মুখৰ পৰা কৰি পেলাই লাইভ দেখাম, কিন্তু সাহস গোটাব নোৱাৰিলোঁ। নেক্সট আপোনালোকক যিটোৱে ভিডিঅ' দিম ভাবিছোঁ লাইভে কৰিম, সন্মুখৰ পৰা দিম। আপোনালোকৰ মৰম চেনেহবোৰ পালে এনেকৈয়ে আগুৱাই যাম। খুব ভাল লাগিলে কালিৰ সন্ধিয়াটো। অকণমান জোলনাও জুলিলোঁ, এওঁ ভিডিঅ' কৰি দিলে অকণমান। খুব ভাল লগা। অকণমান সৰুৰ সময়লৈ ঘূৰিও গ'লোঁ, খুব ভাল লাগিলে। ল'ৰায়ো পূৰা খেলি আছে। লাহে লাহে আমি সন্ধিয়াও লাগিলে, আমি ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপাছত আহিলোঁ আমি ৰাস্তাতে পালোঁ আমি চাং গাৰ্ডেন এণ্ড ৰিজৰ্ট। এইখন হৈছে আপোনাৰ দেওপানীৰ ৰাস্তাত, ৰঙাজানৰ পৰা দেওপানী ৰাস্তাত অহা ৰোডটোত পোৱা যায়। আমাৰ চিনাকিয়ে হয় তেখেত আপোনাৰ চাংমাই বাইদেউ, ভোগেশ্বৰী চাংমাই বাইদেউৱে এইখন খুলিছে। তাতে ফটো দুকপিমানো মাৰিলোঁ বাইদেউহঁতৰ সৈতে। খুব ভাল লাগিল। আচলতে তাৰ আৰু এটা বিশেষ কথা ক'ব লাগিব, ৰিজৰ্টখনৰ ইমানেই ধুনীয়া আপ্যায়ন, আচলতে কথাৰে কৈ পেলাই শেষ কৰিব নোৱাৰোঁ। তাত ইমান ধুনীয়াকৈ প্ৰতিটো বস্তু আপ্যায়ন কৰিছে আমাক, খুব ভাল লাগিলে। তাতে ল'ৰা আৰু মোৰ হাজবেণ্ডৰ লাহে লাহে ফটো মৰাৰ চখো আৰম্ভ হ'ল। খাই মেলি লাহেকৈ ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। কালিৰ দিনটো সঁচাকৈয়ে ভাল লাগিলে। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।